আইও আজি চেপেটি ঘৰত মিটিং আছে এক সেকেন্ড দেৰি হলো হে 50 টকা ভৰিব লাগে যাও পাই দেৰি হৈছে যাও ও আহক আহক তাকে বল হেই দেৰি হৈছে হেই হুনকালে যাও বল ভালেই হল তোক লগ পালো ইয়ে তাকে ঘৰখনো সস্তিতা জঞ্জাল নহয় এ মাৰি আহোতে সেই আটপিতে নময় নহয় আইও হয় দিয়ক পাই ঘৰখনৰ পৰা ওলাবই নোৱাৰি ও হেৰি নহয় এই অমিত বৃক্ষ আন্দোলনৰ যে এতিয়া এই পুলিবোৰ ৰুব দিছিলে আমাৰ গোটত সেইকেইজনীয়ে কওঁতে সেই তই ৰুলি নাই বাৰু মিটিং হোৱাই নাই নহয় তেনেকে আজিহে আছে ৰুলো আপুনি কি পুলি ৰুলে বাৰু আইও যিটোহে পুলি ছাগলীয়ে খালে নে গৰুৱে খালে নে নেজানো আৰু কৈছো নহয় পাত চাত বুলিবলৈ নাই সেইটো কি পুলি মই ধৰিবই নোৱাৰিম তই কি পুলি মই সেই কি বুলি কয় নিম পুলি এটাকে ৰুলো মাথা চাথা গৰম কৰি দিছে বুজিছ তাকে ছাগলীয়ে খাই শেষ কৰিলে সেই পুলিটো এই চেপেটি ঘৰত গোটৰ মিটিং আছে তালৈকে যাওঁ এই পিছে এই গছ পুলি মামালে পঠিয়ালে নাই গছ পুলি মামালে পঠিয়ালে নাই মানে এই অনলাইন হৈ আছিলে যে খুদিও আমি যে ফটো যে মাৰিছিলো যে ধুনীয়াকে পোষ্ট দি এইবিলাক কথা আছে নেকি সেই অনলাইন কৰাবোৰৰ কথা কৈছে ন আমি যে ফটো মাৰিছিলো পঠিয়ালো বুজিছ মামাই সেই পালেগি চাগে ফটো কি কবি এই পিছে পইচা কেইটকাকে লৈছে কিহৰ পইচা অনলাইন কৰোঁতে অনলাইন কৰোঁতে সেই মোৰ পৰা 80 টকা ল'লে তোৰ পৰা কিমান ল'লে মোৰ পৰা যে 100 টকা ল'লে সেই যে ভজনৰ পিতেক যে পুতো সি আকৌ ইয়াৰ ওচৰত ময়ো কৈছিলো মোৰ পৰা 80 টকা ল'লে মোৰ পৰা 100 টকা ল'লে পইচা খালে কি খালে পইচা খালে মই 30 টকাতে কৰিলো 30 টকাতে হে ভগৱান ই কিন্তু এইটো ভাল কাম নকৰিলে বুজিছ বহুত বেয়া কাম কৰিছে কিন্তু দেই ই ভাল কাম নকৰিলে হে চাহো আমি বাৰু সেই পইচা পাওঁনে একো কিবা পইচা দিব বুলি শুনিছো সেইকাৰণে হেনো লৈছে আকৌ 10,000কে দিব বোলে হেনো আমি ভাবিছো 10,000কে দিব যেতিয়া সেই 80 টকানো কি 100 টকানো কি পাওঁ নেপাওঁতো পাছৰ কথা হয় নাই বাৰু সেই বুলি বাৰু সি তেনেকে ল'ব লাগে নি হয় নাই নালাগে মই 30 টকাতে কৈ আছো তইনো জহনীয়া ক'ত সোমাই আছিলি তোৰ ওচৰতে কৰিলোহেঁতেন নহয় নহ'লে তাক ধমকি দুটামান দিব পইচাবোৰ ঘূৰাই ল'ব আকৌ তোন 50 টকা ঘূৰাই মই পাওঁ হয় নাই তাই তেতিয়াহ'লে তাই বেছিকে পাব তাই তাই সেই কেইটকা 70 টকা পাব তাই ঘূৰাই হয় নাই সেই তই কৈছ বুলি কৈ দিম হয় নাই বাৰু তোৰ কথা নকলে আকৌ কি বুলি কমগে বাৰু আপোনালোকে নিজে যাব হয় নি ঐ আজি গোটৰ মিটিঙে বাৰু সেই চেপেটিকো কংগো তাইও তাৰ ওচৰতহে কৈছিলে আমি দুইজনী একেলগতে কৈছিলো তোন আমি হে কৈছে বুলি শুনিছিলো মই চেপেটি চেপেটিকো সুধোগে আমাৰ পৰা এনেকে টকা খালে নহ'ব নহয় এনেকে খাওঁতে লাগি থাক যা একেবাৰে সেই অনলাইন কৰা পইচা পাই তাৰ ফটো মাৰিছিলে নহয় মই অনলাইনে কৰা নাই ভাল বন্ধু বাহত কি লগালে আচল কিজনী পাল্লাতে পৰিছে বিয়া আজি চলি গোটেইগাল হোৱাব পিছতে সেই খেলখন চাই ভাল লাগিব তেনেকৈ অচন্তে গ'ল হেৰি কি আপোনালোকৰ কথা কৈছিলে মানুহ ইমান দেৰি কৰিছে আপোনালোকে তাৰপিছত মানুহবোৰ গ'লগে চাইন ডাইৰা কৰি বেছিকৈ আলোচনা কৰা নহ'লে আজি এতিয়া কিবা কৈছে নি মানুহ আপোনালোকে 50 টকা দিব লাগিব দুইজনীয়ে 100 টকা সেনেকে হ'লে নহ'ব নহয় হয় নাই বাৰু মই নাজানো দেই মানুহবিলাকে কৈছে এতিয়া দিব লাগিব আমি কথাটো বুজাই ক'ব লাগিব ন বাৰু আমি যে সেই অমিত বৃক্ষ আন্দোলনৰ যে সেই ফটো মাৰি অনলাইন কৰিছিলো সেয়া সেই কি বুলি কয় ভজনৰ পিতেকে যে বৰ বেছিকে পইচা লৈছে নহয় খুৰি দিয়ে মই কৈছিলো নহয় 80 টকা দিবি নি তাকে কৈছো তাই মোৰ পৰা যে সেই 100 টকা ল'লে হয় নি দুকন যে ই 30 টকাতে কৰি আছে তাকে সেই হিনো কেলে ইমান বেছিকে ল'ব লাগে হয় নাই আমি দুজনীয়ে দেখোন 50 টকা ঘূৰাই পাওঁ 30 টকাকে হ'লে মানে 80 টকা দিছো সেই তাকে এই আকৌ সেই টকা পায় 70 টকা পাওঁ পাই এনেকে হ'লে নহ'ব নহয় হয় নাই বাৰু এতিয়া সেই তাকে ভাবিছো যাওঁ বলচোন তাৰ ওচৰলে ধৌংগে গোটেইকেইজনীয়ে সিয়া পইচা খালে নহ'ব নহয় এনেকে কথাটো তেনেহ'লে সেইটোহে আমাৰ গোটৰ মানুহকেইজনী তাৰ ওচৰতে কৈছিলে ন অনলাইন সিহঁতক কথাটো ক'লে মানে বুজি পাব তেতিয়া আমি গোটেই তিনিজনী যাওঁ ৰ'ব সিহঁতক নকওঁগে তামোল এখন খাই যাওক আহিছে যেতিয়া আনগে যা তামোলখন খাই আৰু সেই ৰ'বলৈ সময় নাই ব'লক যাওঁ এইখিনি এনেকৈ থাকক কোনো এইখিনি সামৰিবি টেক্সি গাড়ী লৈ যাম শ্বিলঙত
আয়ো দেহি তয়ো যাবি লগত তই পইচা খাই তই সেই টেক্সি গাড়ী লৈ সেই শ্বিলঙলৈ যা কেতিয়া খালো আপোনালোকৰ পইচা মই কিহৰ পইচা খোৱা কথা কৈ আছে আউ ইয়া হেইবিলাক দেখিছানে কথা ক'বলে কেনেকৈ আহিছে সি আমাৰে পইচা খাইছে আমাকে দম দিছে সেইটো কথা নহয় চকচোন সি এজনী সেই বগা দেখিছে সি এজনী সেই কলা দেখিছে সেই মোৰ পৰা সেই 100 টকা ল'লে আপোনালোকৰ পৰা 80 টকা লৈছে দেখিছে বাদ দে ৰ লুটুকনে নহয় সেই 30 টকাতে কৰি আছে লোকে আপোনালোকে কথাটো বুজি নাপায় কেলে সেই সিহঁতৰ ঘৰত এই কিবা কয় এইটো এই নামটোৱে পাহৰিছো এই তেহেঁতৰ ঘৰত গৈ মই কিবা ৰ'দতে 1 ঘণ্টামান বহিছো ৰ'দতে বহবা বৰষুণতে বহ আমি সেইবোৰ কি জানো আমি কি জানো পইচা লৈছো কাৰণ এই চাৰ্ভাৰ প্ৰব্লেম বেটাৰী ফুল চাৰ্জ দি নিলো একেবাৰে ল'হে মাৰে একপি ফটো মাৰিব লাগে প্ৰব্লেম দিছে চাৰ্ভাৰ কথা উলিয়ালে কিবা সেইটো কি ক'ব লাগিছিলে আমি আনি দিলোহেঁতেন নহয় চাৰ্ভাৰ নাপায় কম জানো আপোনালোকে বুজিয়ে নাপায়চোন এইবিলাক কি আকৌ কেলে চিঞৰ বাখৰ কৰিছে কি চাহ আমি আনি দিলেহেঁতেন নহয় কিবা চাহ ক'লে আমি আনি দিলোহেঁতেন ভাল জমিছে এইকেইজনে আজি ইয়াৰ চুলি গোটেইকেইডাল হোৱাব বৰ ভাল পাইছো হে পইচা খাই নহয় সি যাওঁ হেৰাব দিয়ক ভালকে লাগিছে আপোনালোকে এতিয়াও বুজি পালে কিমান এমবি যায় কি যায় মইহে জানো এই দিনটো তাত এই ফটো মাৰিবলৈ গৈ খাটি থাকিব লাগে হাজিৰা যায় কিবা যায় আৰু তাৰ বিনিময়ত মই কিবা এটা লৈছো আপোনালোকে সেইটো কথা কৈছে শুনিছেনে কি এমবি যায় কি এমবি তই আগতীয়াকে ক'ব লাগিছিলে আকৌ আমি এমবি আনি দিলোহেঁতেন নহয় ৰ'ব কথা এটা কওঁ এই আপোনালোকৰ ঘৰতোচোন এডাল মস্ত এডালচোন পৰি আছে সেইকেইডাল হেনো কেলে কৰিব নোৱাৰে মই যে কিবা এটা ল'লো আপোনালোকে তেনেকৈ কৈছে যে আমাক লুটুকনে কোৱা কাৰণে আমি তোক কৈছো আপোনালোকৰ যে লুটুকনৰ কথা লাগি আছে সেই লুটুকনে সেই অনলাইনৰ চোন অটোৱে নাজানেচোন আপোনালোক কেতিয়া ক'লে সি ক'ত আছে নো এতিয়া ক'ত আছে মানে পলাবলৈ আহিছে মিছা কথা কৈ লৈ পিনি ধৰ ইয়াক ধৰ বুলি কৈছো দিব লাগে